welcome back to my YouTube channel আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো বাৰু ভালে আছো আৰু পুনৰ আহি গৈছো আপোনালোকৰ মাজলৈ এটা নতুন ধমাকা ভিডিও লৈ আৰু টাইটেল আৰু থাম্বনেইল দেখি তো আপোনালোকে গেছ কৰিব পাৰিছে এই ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো আপোনালোকে ঠিকে গেছ কৰিছে ভিডিওটো হ'বলৈ গৈ আছে এটা চ্যালেঞ্জ ভিডিও মেগি চ্যালেঞ্জ হ'ব এতিয়া ভন্টি আৰু মোৰ মাজত আৰু ভিডিওটো হেকলৈকে চাব আৰু বলক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো গাইস এতিয়া মই যাও দোকানৰ পৰা জল্দি লৈ আহো মেগি আৰু আপোনালোকক চ্যালেঞ্জটো দেখাবলৈ তো গাইস এয়া লৈ গৈ আছো মেগি আজি মই বনোৱা নাই মেগি আজি মেগি বনোৱা ৰান্ধনি বেলেগ তো এয়া ৰান্ধনিয়ে বনাই আছে মেগি খাই চাও আজি কেনেকুৱা টেষ্ট হয় তো গাইস এতিয়া নিজৰ বাটিকেটা লৈ আহি গৈছো আৰু চ্যালেঞ্জ কৰিবলৈ আৰু বহি দিলো আৰু এতিয়া চ্যালেঞ্জ ষ্টাৰ্ট হ'ব অকমান দেৰিকে তো আপোনালোকে অলপ ৰখক আহি লওক আমাৰ প্ৰতিযোগী নৱনীতা কলিতা তো গাইস আহি গলো আমি আমাৰ চ্যালেঞ্জৰ বাবে আৰু প্ৰতিযোগী দুটাটো দেখিছে আমি দুটাই আজিৰ কাৰণে আৰু কুকুৱা মানুহ ৰখি আছে খাওকে তো সোনকালে দেৰি নকৰি চ্যালেঞ্জটো আৰম্ভ কৰি দিও নহলে পেটত গুচি যাব গতে মোৰ এনে যাব তো বলক তেন্তে 1 2 3 স্টার্ট কোনে কিমান সোনকালে ৰব এটাৰ কথা ক'বলৈ পাহৰি গৈছো পানিশমেন্টটো কিবা এটা থাকিব লাগিব ন আৰু উইনাৰ হলে কিবা এটা গিফ্টও পাব মানে যোনে হাৰে কি কৰিব লাগিব হি একেবাৰে বেয়াকে মেকআপ কৰি ইনষ্টাত ফটো আপলোড কৰিব লাগিব এইটোৱে হৈছে তাৰ শাস্তি এইবিলাক ধেমালি নহয় দে আৰু যোনে জিকে আকৌ মেগি খাব পাব তো গাইস এতিয়া বাটি লৈছো এয়া দুও ফুল বাটি লৈ লৈছো কিন্তু তাই পিয়াজ লৈছে মই পিয়াজ লোৱা নাই বাৰু কাৰণ মই পিয়াজ বেয়া পাওঁ কিন্তু ডিম চিম ভাজিলে পিয়াজটো দিব লাগে কাৰণ পিয়াজৰ টেষ্টটো মোক লাগে কিন্তু মোক পিয়াজটো নালাগে কি কেনেকুৱা মানুহ এইটো মই নাজানো বাৰু বলক এতিয়া টাইমিং ষ্টাৰ্ট কৰি দিও ইয়াত টাইম চাই থাকিবা ঠিক আছে কিমানৰ পৰা ষ্টাৰ্ট কৰি দিম 40 হোৱাৰ লগে লগে ষ্টাৰ্ট কৰিম ওকে কাৰ কিমান জলদি খোৱা হয় এইটো চাই লও চলো স্টাर्ट तो चलिए शुरू करते हैं টেস্টি হৈছে বাৰু ৰান্ধনিয়ে ভালকে বনাইছে জলদি খাবে কৰিব আহিছে দেখুৱাবতো লাগিবই না কিমান খাব পাৰিছে ভালে লাগে আগতে যোগাৰ কৰি ল'ব লাগে টাইম মোৰ কাৰণে লৈ আহিবা গ্লাছ কল গ্লাছটা চানা নাই আৰু জলদি আপোনালোকৰ বাবে তলত বহি দিছো আৰু নহলে কেমেৰাটো অকমান দিগদাৰ হয় পেট ভৰি গ'ল চ্যালেঞ্জ জিকিবলৈ হ'লেতো অলপ খাবই লাগিব আৰু আজি কষ্ট কৰি হ'লেও খাম গাইস মোৰ বাকি প্ৰায় শেষে হ'ব আৰু গৰম পৰিছে আৰু জিভা মোৰ মানে তুমি হাৰিলা পানিশমেন্টৰ কাৰণে ৰেডি হোৱা আৰু মই হাৰা নাই हार के जीतने वाले को बाजीगर कहते हैं
তো গাইজ মই জিকিলোঁ এতিয়া পানিছমেণ্ট মই এনেও খোৱাত বেয়া তাই এনেও এক গভলি প্ৰমাণ হৈ গ'ল আজি জিকিলোঁ মই আৰু এতিয়া পানিছমেণ্টৰ কাৰণে ৰেডি হোৱাহে কথা আৰু কি কয় গাইজ আৰু পানিছমেণ্ট আগতে কৈ থোৱা হৈছে তো এতিয়াতো ল'ব লাগিব এতিয়া এইবিলাক বাহানা কৰিলে নহ'ব ইমান কষ্ট কৰি মেগী আনি খুৱাইছোঁ পানিছমেণ্ট নল'লে হ'ব তো আমাৰ ভিউৱাৰ্ছসকলে ৰখি থাকিব ন পানিছমেণ্টৰ কাৰণে তো জলদি খাই লওক বাৰু খাই লোৱাৰ পিছত পানিছমেণ্টটো দেখুৱাই আছোঁ তো গাইজ যোৱাকালি আমি যিটো চেলেঞ্জ কৰিছিলোঁ মইতো জিকি গ'লোঁ কিন্তু ভণ্টি হাৰিছিলে তো তাই পানিছমেণ্ট পাব লাগে হিচাপ মতে আৰু তো তাই মানে কি পানিছমেণ্ট নলয় আৰু এতিয়া খাই লৈ উঠি কেনে পলাইছে তো কালি পানিছমেণ্ট নল'লে আৰু তো ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ মই যিহেতুকে কথা দিয়া হৈছিলে ন পানিছমেণ্ট পাবই আৰু তো আজি নেক্সট দিনাখন হয় ভিডিঅ'টো আজি আকৌ ষ্টাৰ্ট কৰি দিলোঁ মানে আজি কিবা কিবি ব্লেকমেইল কৰি আৰু কিবাকে কিন্তু তাই তথাপিতো ইনষ্টাত আপলোড নিদিয়ে আৰু তথাপিতো আপোনালোকক হ'লেও দেখুৱাই দিওঁ আৰু মেকআপৰ ভয়ংকৰ লুক এটা যি নহওক এইখিনিলৈকে মানাইছোঁ আৰু তাকো ব্লেকমেইল কৰি বহুত কষ্ট হৈছে মানাবৰ কাৰণে আজি পানিছমেণ্টটো নল'লে হয় নহয় তাইক আজিৰ পৰা একো চেলেঞ্জতে আমি পাৰ্টিচিপেট কৰিব নিদিলোঁ হয় সেইকাৰণে সেইবিলাক আৰু কিবা কিবি ব্লেকমেইল কৰিছোঁ তাৰপিছত গৈ মান্তি হ'ল যেনিবা তো এতিয়া ফাইনেলি আপোনালোকক দেখুৱাই আছোঁ সেইটো ভয়ংকৰ जरा सबर करो बोला धक्का मुक्की আহি যোৱা হেল্ল' আপোনালোকে এইটো লুক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব পানিছমেণ্ট যিহেতু তো ল'বই লাগিব কিন্তু ল'ব বিচৰা নাছিল ক'লোৱে মই কিমান কষ্ট হৈছে ব্লেকমেইল কৰি হ'ব আৰু দেখুৱাই দিয়া এবাৰ ধুনীয়াকৈ তো গাইজ ভিডিঅ'টো আজিলৈকে এইখিনিয়ে আছিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈকো বনাই যাম আপোনালোকে মোক যিমান পাৰে ছাপোৰ্ট কৰিব তো আজিলৈ বাই বাই